Hello everyone. Planning Commissioner 5 years plan অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ ইকনমিক্সত এক্সামত প্ৰায় আহি থকা এটি কমন টপিক হোৱাৰ লগতে বিভিন্ন চাকৰি কম্পিটিটিভ এক্সাম আসাম পুলিচ ৰেলৱে টেট এক্সামতো প্ৰায় এই টপিকটো প্ৰায় এক্সামত কুৱেশ্যনছ আহিয়ে থাকে গতিকে আজিৰ ভিডিঅ'ত 5 years প্লেন অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ প্ৰায়ৰিটি বা গুৰুত্ব দিয়া ছেক্টৰসমূহৰ ওপৰত বনাই নিছোঁ আশা কৰিছোঁ আপোনালোক এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব